3, 2, 1. ফাইনালি গাইস আমি গেছিলো মানে তামোলপুৰা হাতে বাজি গেল ৰাতি হৈ গেল মানে দুৰ্গা পূজাৰ বাবে পাৰমিশন সমূহ আনিবলৈ গৈছিলো জাষ্ট এইমাত্ৰ আহি পালো আমাৰ 5 hours later ফাইনালি গাইস মা দুৰ্গাৰ প্ৰতিমূৰ্তি সমূহ আনি পালে স্থাপিত কৰা হ'ল মানে ৰাতি ভাগৰ ডেকোৰেশ্যন সমূহ কৰা হ'ব মানে কাইলৈ অষ্টমী আছে আপোনালোকে জানে গাইস ৰাতি সম্বৰ্ধনা দিয়া হৈ আছে হোৱাৰ পিছত স্বচ্ছ ভাৰত অভিযান আৰু লগতে বৃক্ষৰোপণ কাৰ্যসূচী আছে আমাৰ হাতত ফাইনালি গাইজ ৰাতিপুৱা 10 বজাৰ লগে লগে বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ হৈ আছে চাব পাৰে এতিয়া মানে বৃক্ষ দুৰ্গা পূজা সকলোলৈ মিণ্টুজ ব্লকের তরফ থেকে সবাইকে দুর্গা পূজার শুভেচ্ছা জানালাম আর মিণ্টুজ ব্লকের তরফ থেকে চাব পারে গেছে আমার মঞ্চ মুক্তি একেবারে মঞ্চ মই রাতিলৈ পুরা নেক্সট লেভেল হয়েছে চাব পারে সেইটো আছে আমাৰ মা দুৰ্গা প্ৰতিমূৰ্তিসমূহ চাব পাৰে গাইছ আমাৰ এইখনে হ'ল গোৱাবাৰী দুৰ্গা মন্দিৰৰ ভিউসমূহ দেখাইছোঁ আপোনালোকক ৰাতিৰ ভাগত কি ধুনীয়া একেবাৰে বিউটিফুল ভিউৰ মাজেৰে চাই থাকক গাইছ কি ধুনীয়া ডেকোৰেশ্যন একেবাৰে লাইটিংসমূহ চাব পাৰে ওপৰত ফাৰ্ষ্ট টাইম আৰু ডেকোৰেশ্যনসমূহ মানে নতুন কৰাৰ চেষ্টা কৰা হৈছে ডেকোৰেশ্যন লাইটসমূহ একেবাৰে আল্টিমেট প্ৰাৰ্থনা কৰিলোঁ ইমান ধুনীয়াকৈ মা দুৰ্গাৰ প্ৰতিমূৰ্তিসমূহ জাষ্ট পূজা কৰা হৈছে ভগৱানৰ ওচৰত মই এটা বস্তু প্ৰাৰ্থনা কৰিলোঁ সকলো ৰাইজে ভাল থাকে জানে পৃথিৱীৰ বিপদে দূৰ কৰি দিয়ে যে মা দুৰ্গা সকলো One eternity later হ্যাপি দুর্গা পূজা গাইছ মানে সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ সন্ধিয়া আৰতি ষ্টাৰ্টসমূহ হ'ব সন্ধিয়া আৰতি মানে কণ শিশুসকলে মানে আমাৰ জাজ সকলে আছে চাব পাৰে গোটেই আমাৰ ৰাইজ একেলগ হৈ পেলাই ইপিনে আমাৰ জাজ সকলে মানে নাম্বাৰসমূহ দিব মানে সন্ধিয়াৰ আৰতিত 3জন জাজসমূহ আছে আৰু চাব পাৰে সকলো ৰাইজে মানে একেলগে বহি সন্ধিয়া আৰতিসমূহ উপভোগ কৰি আছে ইমান ধুনীয়া মানে কণ শিশুসকলে আৰতি প্ৰতিযোগিতাত সমূহ ৰেডি হৈছে জাষ্ট অলপ পিছত ডান্সসমূহ হ'ব আপোনালোকক দেখাম গাইছ পুৰা মানে বৰষুণ আহি আছে পুৰা ডান্সসমূহ হ'ব ধুনীয়াকৈ দেখা দিছিলে এই বৰষুণখিনি নহ'লেও আমি হয়তো যিসকল লোক কৃষিজীৱী তেওঁলোকে পথাৰত চব মা দুৰ্গাই সকলোৰ প্ৰতি আশীৰ্বাদ কৰক সকলোৰে মংগল হওক আৰু আজি এই যি আধুনিক নৃত্য প্ৰতিযোগিতা মানে অলপ চাব পাৰে মানে দুৰ্গা পূজাত আমাৰ ডান্স কম্পিটিশ্যনত বৰষুণ হোৱা স্বত্বেও গাইছ কিমান ৰাইজ সকলে আহিছে মানে ডান্সসমূহ চাবলৈ আমাৰ গোৱাবাৰী জাষ্ট মানে অলপ পিছত মানে ফাইনেলি মানে গ্ৰুপ ডান্স এখন টিম উচ্চ শাখা Thank you.